আজি বনাইছিলোঁ ৰেষ্টুৰেণ্টৰ দৈ টেষ্টি ঘৰতে পনীৰ টিক্কা। প্ৰথমতে মই লৈ ল'লোঁ এবাটি দৈ, তাত দি দিলোঁ চাট মছলা, জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি, আদা নহৰু পেষ্ট, হালধি, নিমখ, এবাটি বেচন, আচাৰৰ তেল অলপ আৰু গৰম কৰি ৰখা মিঠাতেল। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া মই ইয়াত কাটি ৰখা পনীৰ, বিলাহী, কেপচিকাম আৰু পিঁয়াজখিনি তাত দি ভালদৰে মিক্স কৰি ল'ম আৰু 5 মিনিটমান ৰাখি দিম। এতিয়া এনেদৰে ষ্টিকত ৰেফ্ৰিজাৰেটৰটো ভৰাই ল'ম সকলোখিনি আৰু হৈ গৈছে এইখিনি হ'ব। এতিয়া এখন পেনত অলপ বাটাৰ দি বনাই ল'ম আৰু ষ্টিক কেইডাল তাত দি দিম। গেছটো একেবাৰে কমকৈ ৰাখি প্ৰায় 10 মিনিট সময় ভাজি নিদিব আৰু অলপ ৰঙচুৱাৰ পিছত এয়া আমাৰ হৈ গৈছে। আৰু এতিয়া মই এইখিনি স্মক কৰি আৰু স্মক কৰোঁতে বেছি টাইম নালাগে, 5 মিনিটমানৰ ভিতৰতে হৈ যায় আৰু তাৰপিছতে ৰেডি হৈ গ'ল আমাৰ ইয়াত পনীৰ টিক্কা। এইটো বনাবলৈ একেবাৰে সহজ হয় আৰু খাবলৈ খুবেই টেষ্টি হয়। এইকেইদিন বৰষুণৰ বতৰ যিহেতু বনাই খাব পাৰে আৰু কেনেকৈ মোক জনাবলৈ নাপাহৰিব। আৰু লগতে বনাই দিলোঁ অলপ চাটনি আৰু চচ। ভিডিঅ'টো চাই দিলে ভাল লাগিব, লাইক এটা কৰি জনাই দিলে বাই।